নমস্কাৰ। আজি পহিলা বহাগ উপলক্ষে সদৌ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালী বিহুৰ শুভেচ্ছা জনাই মই আজি এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ ৰচিত বহাগ নামৰ কবিতাটি আবৃত্তি কৰিবলৈ লৈছোঁ। মই খিৰিকীখন খুলি দিলোঁ, স্তব্ধতাৰ নিৰ্জন পোহৰত আমি আকৌ মুখামুখি হ'লোঁ। হীৰৰ সেন্দুৰেৰে সুন্দৰ আকাশৰ মুখত জিলিকি উঠিছে সোণোৱালী বহাগ। মই যেন সমস্ত শৰীৰে গ্ৰহণ কৰিম ক্ৰান্তিৰ লগ্নৰ এই সূৰ্যৰ বুকুৱেদি বৈ অহা তাৰুণ্যৰ বেগৱতী নৈৰুত্যাগ। তাৰ কবাল হতত লাগি থকা ৰ'দৰ কমল ছাপ। আহা, কি সুন্দৰ এই বহাগ, কি যে মায়াবী তাৰ লাৱনী দুখনি হাত। নমস্কাৰ।